Hello guys, good morning. Welcome to my YouTube channel Live with Nirmali. আজি আকৌ এটা নতুন ব্লগ লৈ আহিছো আপোনালোকৰ মাজত। আশা কৰো আপোনালোক সকলোৱে ভাল পাব। লাইক, কমেন্ট, সাবস্ক্ৰাইব এণ্ড শেয়াৰ কৰিব একদম নাপাহৰিব। পোনপ্ৰথমে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ভোগালীৰ আনন্দই সকলোৰে মনত সুখ শান্তিৰ আনন্দৰ জয় বুৱাই আনে। আজি যেহেতু উৰুকা হয় ভাবিছো আজি এটা ব্লগকে বনাও দেখাও আমাৰনো কেনেকৈ প্ৰিপাৰেচন কৰা হৈছে মানে প্ৰস্তুতি কৰা হৈছে বিহুক আদৰাৰ ভোগালী বিহুটো জানি সকলে ভোগেৰে একদম ভৰি পৰে সেই কাৰণে আজি আমাৰনো কেনেকৈ আমি প্ৰস্তুতি কৰিছো বিহু আপোনালোকক দেখাও বুলি ভাবিছো আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা হৈছে আৰু ভিডিওটো আগলৈ চাই থাকিব স্কিপ নকৰাকৈ পাৰিলে অকমান সহাৰি দিব মোৰো ভাল লাগিব তেনেহলে আহকচোন গাইস কি হয় চাও আহকচোন আমাৰ কোত আজি খানা আছে দেখাও এপাক যাও হাই মইনা আছে হাই আহক দেখাম আমি মানে আমাৰ চাৰি ঘৰ মিলি খুৰা বৰ্তাহঁতৰ ঘৰ মিলি সবে খানা খাবলৈ আহিছো খানা মেজিৰ মেইন খুঁটাটো পুতিছে মেইন খুঁটা পুতিলে আমাৰ এই পুৰণা ঘৰত আমাৰ চাৰি ঘৰ মিলি এঘৰ দুঘৰ তিনি ঘৰ আৰু আমাৰ ঘৰ সতি চাৰি ঘৰ মিলি খানা খাম এতিয়া খৰি আমি কালি ৰেডি কৰি থৈছো সব পুৰা আৰু এয়া আমাৰ মেজি মেইন খুঁটাটো ফ্ৰেমটো বনাই থোৱা আছে খৰি এফালে চাৰিওফালে খৰি পৰি আছে বাৰু অকমান লেতেৰা হৈ আছে আজি এইখিনি ইয়াত মেজিৰ ওপৰত উঠালে ভাল লাগিব আৰু দেখিবলৈ খৰিবিলাক ইনে ফ্ৰেমটো বনাই আছে আৰু ইয়াতে ৰভা হ'ব আৰু আমি চাৰি ঘৰ মিলি ইয়াতে খানা খাম তো ইয়াৰ পিছত দেখাই আছো কি হয় সকলোবিলাক এফালৰ পৰা গাইস মই গা পা ধুই এতিয়া ৰেডি এতিয়া মই ভাতটো খাই লওঁ তাৰ পিছত কি কাম আছে কৰি লওঁ আৰু তাৰ পিছত দেখাম ভাতটো খাই লওঁ আজি বিহুৰ উৰুকা বুলি অলপ বেছিকৈ বনাই দিলে মায়ে মানে দুবিধ মই বনাইছো বাৰু ইয়াৰে এতিয়া খাই লওঁ আমি ভোগালীৰ ভোগ পুৰা প্ৰস্তুতি চলি আছে মই কৰিম হাই আদিকো হাই দিয়া হাই পুৰা প্ৰস্তুতি মেজি গাইস অশেষ কষ্টৰ মূৰত মেজি ৰেডি এইটো আমাৰ মেজি হৈ গ'ল ৰেডি পাঁচটা বৰ্তমান আমি এতিয়া এইটো চচ এটা লৈ আহি আছো ইয়াতে আমি এতিয়া খাদ্য এবিধ বইল কৰিব লাগিব তাৰপৰা আমি ডেকচি খাব লাগিব আমি পাইছোহি কেমেৰাৰ আঁৰৰ মানুহটোৱে বেছিকৈ খাই আপোনালোকে ভাবিছে নেকি সেইকেইটা কেমেৰা লৈ আছে হয় কিন্তু খাই কিন্তু বহুত বেছি ইয়াতে আমি এতিয়া আলু বইল কৰি আছো এটা মানে আমি পৰম্পৰাগতভাৱে চলি আছে প্ৰত্যেক বছৰে তো আজি কৰিছো আৰু
এয়া আমাৰ আলু অলৰেডি হৈ গৈছেগে খাব পৰা হৈ গৈছে এয়া আমাৰ মেইন মানুহ বনোৱা হৈছে একদম ৰেডি হৈছে আৰু পাচলি কুটি আছে একদম পাচলি কুটি আছে আৰু আমাৰ ইয়াৰ মাছ বাচি আছে দিয়া তলত দিয়া দি দিয়া এই তেৰা মাছ এই কুকি নে বাৰু দেই ফটো মাৰিবলৈ পষ্ট দিব লাগিছে কিবা এটা আছে অঁ এইয়া ভাজি আছে চাওক আপোনালোকে জুইত দিম মই অকণমান হাতখন বহাই দিওঁ ভালো হ'ব পাৰে তাকে মই হাতখন লগাই দিলে এয়া আমাৰ মেম চাহাব টুপি খুলি লওঁ ৰ'বা আজিৰ খানাৰ মেইন মানুহ কণ খোৱা একবাৰ আপোনাৰ কৈ দিয়ক কণ্টেক্ট কৰিব পাৰিব দেই কাৰোবাক এনেকুৱা কাৰিকৰ লাগিলে কম দামতে আপোনাক টেষ্টি খানা বনাই দিব হাতখন চুই দিলেই মিঠা হৈ যাব খাবলৈ এতিয়া আমাৰ এটা নতুন ৰেচিপি আছে গোন্ধটো আহিছে আৰু ইয়া অভেনত চলি আছে এইয়া ভিতৰত চলি আছে এয়া ভেজি খাব ৰেডি হৈছে আৰু এয়া মাংস হৈছে আৰু পুৰা তেল আৰু ইয়াত কি বনিছে ইয়াত মাছ বৰ্তমান এতিয়া মাংস টেষ্ট কৰিব হৈছে আৰু মাংস টেষ্ট কৰি লওঁ এনেকৈ চাই দে অঁ গাইজ আজিৰ উৰুকা ভালে কুশলে পাৰ হ'ল বুলি ভাবিছোঁ ব্লগটো ইমানতে সামৰোঁ আশা কৰোঁ আপোনালোক সকলোৱে ব্লগটো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব পাৰিলে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ব্লগ আহিলে বা নতুন ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যন পায় তেনেহ'লে আকৌ এবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলোলৈকে থাকিল গুড নাইট গাইজ বাই